মৰ্নিং বন্ধুসকল কি খবৰ আপোনালোকৰ খবৰ চাগৈ নিশ্চয় ভাল আৰু গীতাঞ্জলি ডেকা অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু বহুত দিন ভিডিঅ' চিডিঅ' দিব পৰা নাই আৰু কিছুমান ব্যস্ততাৰ মাজত আৰু মন চনো ভাল নাছিলে গতিকে আজি এটা বিশেষ ভিডিঅ' লৈছোঁ বিশেষ মানে কি আৰু আজি মই বৰ্তমান আছোঁ ঘৰত আৰু ঘৰৰ মন্দিৰত যাম সেইকাৰণে ওলাই মেলি ৰেডি হৈছোঁ মন্দিৰত আজি নাম আছে লাষ্ট জেঠমহীয়া নাম আজিৰ পৰা লাষ্ট আৰু শেষ হ'ব গতিকে আয়তীসকলে নাম আমি গোটেই আয়তীবিলাকে লগ ধৰি নাম ধৰোঁ আজি মন্দিৰতনো কেনেকৈ কি কৰোঁ জেঠৰ মাহত আমি কেনেকুৱা কি কৰোঁ গোটেইখিনি দেখুৱাম আপোনালোক সম্পূৰ্ণ ভিডিঅ'টো মোক চাই থাকিব আৰু ভাল পালে লাইক কমেণ্ট এটা শ্বেয়াৰ কৰি দিব। এয়া মন্দিৰ আহি পালোঁ আৰু মন্দিৰটো আমাৰ কি ধুনীয়াকৈ সজাইছে সৰু সৰু ল'ৰা ছোৱালীবিলাকে সজাইছে আৰু আগতে আমিও বাৰু এনেকৈ সজাইছিলোঁ মন্দিৰটো যেতিয়া ছোৱালীৰ অৱস্থাত আছিলোঁ আৰু এতিয়া ছোৱালীৰ পৰা বোৱাৰী হৈ গ'ল গতিকে সৰু সৰু মাইনাবিলাকে সজাইছে আৰু ইফালে আয়তীসকলে ফল মূলৰ যোগাৰ কৰি আছে বৰ ধুনীয়াকৈ লগ লাগি কিনে আৰু মোক দেখা পাই কিনে চবে আৰু কাপোৰ চাপোৰবিলাক ঠিক কৰি লৈছে বাৰু একো নাই ধুনীয়াকৈ কাজ কৰি আছে আৰু মন্দিৰৰ কাজ বুলি ক'লে এনেকৈ আমাৰ চববিলাকে ওলাই আহে একেলগে লগ হৈ কিনে মন্দিৰৰ সকলো কাম কাজবিলাক ধুনীয়াকৈ কৰি যায় সেইটো কাৰণে ভাল লাগে আৰু এইফালে নাৰিকল ৰুকি আছে কাৰণ পায়স হ'ব পায়সত নাৰিকল দিব আৰু ইফালে ফল মূলবিলাক কাটি আছে আৰু ধুনীয়াকৈ তাৰপিছত আৰু এনেকৈ চবে পাতবিলাক ঘৰৰ পৰা লৈ আহিছে কাৰণ ঘৰে পাতবিলাক লৈ আহিব লাগে নহ'লে কেনেকৈ আৰু প্ৰসাদ খাম গতিকে চবে মিলি কিনে আমি এনেকৈ মন্দিৰটোৰ কাম কৰোঁ আৰু ইফালে মন্দিৰত চাকি ধুনীয়াকৈ লাইনকৈ দিছে কাৰণ আজিৰ দিনটোত ধুনীয়াকৈ চাকি তাকি জ্বলাই গোটেই মন্দিৰটো চাকি তাকি জ্বলাই দিয়ে আৰু কাৰণ আজি বছৰৰ জেঠৰ মাহৰ আৰু শেষটো গতিকে আজি ধুনীয়াকৈ বন্তি চন্তি জ্বলাব আৰু তাৰপিছত নাম ধৰিব আৰু ইফালে এইটো এইজনী মোৰ ভাগিন হয় দেই আৰু সিহঁতে মন্দিৰটো ধুনীয়া তাৰপিছত আমাৰ এয়া নাম ধৰা আৰম্ভ হৈ গ'ল আৰু আয়তীসকলে ধুনীয়াকৈ নাম ধৰি আছে তাৰপিছত নাম চাম ধৰা বৰ্তমান ধৰিব 2-3 ঘণ্টামান নাম ধৰিব এনেকৈ তাৰপিছত আৰু আয়তীসকলক দি দিলে চাহৰ লগত কি আছে আপোনালোকক দেখুৱাই আছোঁ ৰ'ব এয়া চাহৰ লগত নিমকি মিঠাই আৰু তাৰপিছত আহিলোঁ নাম চাম শেষ হৈ গ'ল নাম চাম শেষ হৈ যোৱাৰ পিছত আৰু মোক মাতিছে বিলেন্তি আৰু আজি ভগাবৰ কাৰণে এইফালে কেৰি বেগ ঠিক কৰি আছোঁ আৰু এইফালে এনেকৈ আমি পলিথিনত দি প্ৰসাদবিলাক চবৰ কাৰণে ভাগ কৰিম আৰু ঘৰৰ লৈ যাবৰ কাৰণে আৰু খাবৰ কাৰণেও পাতত দি দিয়া হ'ব এইবিলাক ধুনীয়াকৈ বহি লৈছে লাইন পাতিকৈ আৰু যিহেতু সেইদিনা বৰষুণ দি আছিল আৰু ইফালে হৈছে পিঠাগুড়ি আমাৰ এইটো পিঠাগুড়ি লাগিবই আজি কেঁচা পিঠাগুড়ি বুলি কয় আপোনালোকৰ ফালে কেঁচা পিঠাগুড়ি বনাই নে নবনাই জেঠমহীয়া নামত আমি সকলোৱে কমেণ্ট কৰি জনাবচোন বাৰু আৰু আমাৰ ফালেতো লাগিবই কেঁচা পিঠাগুড়ি দিয়ে মানে এইটো নিয়ম আৰু কেঁচা পিঠাগুড়ি আৰু ইফালে প্ৰসাদ ভগাই আছে আৰু মই ধৰি আছোঁ পলিথিনৰ বেগ এনেকৈ আমি আজিৰ দিনটোত এনেকৈ ধুনীয়াকৈ চবে মিলি কিনে মন্দিৰৰ কাজ কাম ধুনীয়াকৈ পাতোঁ আৰু এনেকৈ ভাল লাগে লগে ভাগে মিলিজুলি কাম কৰিলে বহুত ভাল লাগে
তাৰপিছত ঘৰ আহি পালোঁ প্ৰসাদ চৰসাদ খাই মন্দিৰৰ পৰা আৰু কাপোৰ কানি সলাই ল'লোঁ ইমান গৰম লাগিছে তাৰপিছত অলপমান ফেনৰ তলত বহি আছোঁ আৰু এটা টিকলি ক'ত বহি আছোঁ চাওকচোন সেইটো ক'ত বহি আছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানে আছিল আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ বাই বাই